শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিয়ে, কিন্তু সেই চাউল পাবৰ কাৰণে আমাক ৰেচন কাৰ্ড লাগে। আমাৰ লগত ৰেচন কাৰ্ড নাছিল। এতিয়া আমি সিদ্ধান্ত লৈছো যে অসমৰ আৰু 40 লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড দিম। ঢকুৱাখানা আৰু লখিমপুৰ সমষ্টিৰ আৰু 10,000 পৰিয়ালে এই ৰেচন কাৰ্ড লাভ কৰিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় ৰেচন কাৰ্ডৰ লগত এইবাৰ আমি আৰু এটা নতুন কৰ্মসূচী সন্নিৱিষ্ট কৰিব খুজিছো। আমি বিশ্বাস কৰো দৰিদ্ৰতা নিৰ্মূলৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে স্বাস্থ্যৰ নামত হোৱা ব্যয়। আজি আমাৰ ইয়াত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া উপস্থিত আছে। আমি এটা নতুন আঁচনি ল'ব খুজিছো যে আমাৰ যিসকল মানুহৰ হাতত এই ৰেচন কাৰ্ড থাকিব, তেখেতসকলে আমাৰ লখিমপুৰ মেডিকেল কলেজতে হওক, গুৱাহাটীৰ নিৰ্বাচিত হস্পিটালতে হওক বা ভাৰতৰ আন স্থানৰ নিৰ্বাচিত হস্পিটালতে হওক, অসমৰ ৰেচন কাৰ্ডখন দেখুৱালেও 5 লাখ টকালৈকে বছৰি বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব। আজি আমাৰ ৰেচন কাৰ্ডৰ পৰা আগতে আমি মাত্ৰ চাউল পাইছিলো, এতিয়া আমি ৰেচন কাৰ্ডখনৰ পৰা আমি বিনামূলীয়া চিকিৎসা সেৱা পোৱাও আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এফালে উন্নয়ন, এফালে দৰিদ্ৰতা নিৰ্মূলকৰণ। আমি যি ধৰণে অসমৰ ৰাইজক নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলো, প্ৰতিটো প্ৰতিশ্ৰুতি আজি আমি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিছো।